নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ অসমত মাদক বিৰোধী অভিযানত বৃহৎ সফলতা অসম আৰক্ষী আৰু বিভিন্ন সংস্থাই চলোৱা অভিযানত বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে জব্দ কৰা কোটি কোটি টকাৰ মাদক দ্ৰব্যসমূহ ইতিমধ্যে ধ্বংস কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে জিৰ' টলাৰেন্স নীতি অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ বান্ধক লৈ উদ্বেগ প্ৰকাশ চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা আগবঢ়াই নিয়াৰ খবৰে পুনৰ উদ্বেগ সৃষ্টি কৰিছে বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত ভৱিষ্যতে অসমৰ জলসম্পদ কৃষি আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ভাৰত চৰকাৰেও বিষয়টো নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক পুনৰ কাৰাদণ্ড দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক নিৰ্বাচনী কেলেংকাৰীৰ সৈতে জড়িত অভিযোগত পুনৰ 2 বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছে এই ঘটনাই সমগ্ৰ এছিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পাপুৱা নিউগিনিত 6.5 প্ৰাবল্যৰ ভূমিকম্প পাপুৱা নিউগিনিত আজি 6.5 প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প অনুভূত হৈছে স্থানীয় প্ৰশাসনে ক্ষয়ক্ষতিৰ পৰিমাণৰ নিৰূপণৰ কাম আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ডাঙৰ ধৰণৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা নাই AI উদ্যোগৰ জোৱাৰ TSMCৰ অভিলেখ আয় কৃত্ৰিম বুদ্ধিমত্তা বা AI চাহিদা বৃদ্ধি পোৱাৰ ফলত বিশ্বৰ বৃহত্তম চিপ নিৰ্মাতা কোম্পানী TSMCয়ে এই ত্ৰৈমাসিক অভিলেখ আয় ঘোষণা কৰিছে বিশেষজ্ঞসকলৰ মতে AI উত্থানে বিশ্বৰ প্ৰযুক্তি বজাৰ এক নতুন বিপ্লৱৰ সূচনা কৰিছে নৰৱেত ৭৫,০০০ বছৰ পুৰণি গুহাৰ সন্ধান নৰৱেত বিজ্ঞানীসকলে ৭৫,০০০ বছৰ পুৰণি এক গুহাৰ সন্ধান লাভ কৰিছে য'ত বৰফ যুগৰ বহু গুৰুত্বপূৰ্ণ নিদৰ্শন সংৰক্ষিত হৈ আছিল এই আৱিষ্কাৰক লৈ বিজ্ঞানী মহলত ব্যাপক উৎসাহ দেখা গৈছে বিশ্বকাপ ছেমিফাইনেলত ইতিহাস সৃষ্টি ফিফা বিশ্বকাপ 2026ত এইবাৰ এক ঐতিহাসিক দৃশ্যৰ সৃষ্টি হৈছে ফুটবল বিশ্বৰ 4টা শীৰ্ষ দল আৰ্জেণ্টিনা ইংলেণ্ড ফ্ৰান্স আৰু স্পেইনে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ফিফা ৰেংকিঙৰ শীৰ্ষ 4 দল একেলগে ছেমিফাইনেলত উঠাৰ ঘটনা বিগত 36 বছৰত প্ৰথমবাৰৰ বাবে দেখা গৈছে ফুটবল প্ৰেমীৰ মাজত এতিয়া ছেমিফাইনেলক লৈ ব্যাপক উত্তেজনা বিৰাজ কৰিছে আৰ্জেণ্টিনা বনাম ইংলেণ্ড পুনৰ বিশ্বকাপৰ মহাৰথ 15 জুলাইত অনুষ্ঠিত হ'ব বিশ্বকাপৰ আটাইতকৈ চৰ্চিত ছেমিফাইনেল আৰ্জেণ্টিনা বনাম ইংলেণ্ড 1986 চনৰ মাৰাডোনাৰ হেণ্ড অফ গড গলৰ স্মৃতি আৰু দুইখন দেশৰ ঐতিহাসিক প্ৰতিদ্বন্দ্বাই মেচখনক অধিক আকৰ্ষণীয় কৰি তুলিব আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅনেল স্কালোনিয়ে অৱশ্যে এইখনক কেৱল ফুটবল মেচ হিচাপে চাবলৈ আহ্বান জনাইছে ফ্ৰান্স বনাম স্পেইন ইউৰোপীয় দানৱীয় সংঘৰ্ষ আনটো ছেমিফাইনেলত মুখামুখি হ'ব ইউৰোপৰ 2 শক্তিশালী দল ফ্ৰান্স আৰু স্পেইন এমবাপেৰ ফ্ৰান্স আৰু লামিনে ইয়ামালৰ স্পেইনৰ মাজত এই মেচখনক ইতিমধ্যে বিশ্বকাপৰ আগতীয়া ফাইনেল বুলি কোৱা হৈছে বিশেষকৈ স্পেইনে এতিয়া 36খন মেচত অপৰাজিত ধাৰা অব্যাহত ৰাখিছে বিশ্বকাপ ফাইনেলত জাষ্টিন বিবাৰৰ সংগীতানুষ্ঠান ফিফাই ঘোষণা কৰিছে যে 19 জুলাইৰ বিশ্বকাপ ফাইনেলত জাষ্টিন বিবাৰে বিশেষ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁৰ সৈতে মাডোনা চাকিৰা আৰু BTSৰ সদস্যসকলেও মঞ্চ ভাগ বতৰা কৰাৰ সম্ভাৱনা আছে খেলৰ লগতে সংগীতৰ এই মহোৎসৱক লৈ বিশ্বজুৰি ব্যাপক
উৎসাহ দেখা গৈছে লগতে বিশ্বৰ তিনিটা জানিবলগীয়া খবৰ পৃথিৱীৰ আটাইতকৈ অধিক ভাষা কোৱা দেশ হৈছে পাপুৱা নিউ গিনি দেশখনত 800ৰো অধিক ভাষা কোৱা হয় যি বিশ্বৰ আন যিকোনো দেশতকৈ বহু বেছি পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰীয় স্থান হৈছে মাৰিয়ানা ট্ৰেঞ্চ এই প্ৰশান্ত মহাসাগৰত অৱস্থিত আৰু ইয়াৰ গভীৰতা প্ৰায় 11 কিলোমিটাৰ অধিক পৃথিৱীৰ আটাইতকৈ দীঘল নদী হৈছে নাইল নদী যাৰ দৈৰ্ঘ্য হৈছে প্ৰায় 6650 কিলোমিটাৰ আৰু এই আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ আজিলৈ আহক ধন্যবাদ